নমস্কাৰ আধুনিক ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকলৈ স্বাগতম জনাইছোঁ আৰু আজি মই ভিডিঅ'টোত ক'ম যে আমি 1000 কুকুৰা পুহি আমি কিমান টকা লাভ কৰিব পাৰোঁ আৰু আমাৰ দানাতে হওক বা পোৱালিতে হওক বা অন্যান্য বিভিন্ন আমাৰ কিমান টকা খৰচ হ'ব এই বিষয়ে সম্পূৰ্ণ তথ্য মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব আমাৰ কিমান টকা খৰচ হ'ব বা কিমান টকা লাভ হ'ব। আৰু লগতে মোৰ এই ইউটিউব চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটি প্ৰেছ কৰি দিব, কাৰণ মই ইউটিউব চেনেলত এনেধৰণে ফাৰ্মিং ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ' আনি থাকোঁ। আৰু বেছি দেৰি নকৰি আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কুকুৰাৰ পোৱালিৰ কথা ক'বলৈ গ'লে ঠাই ভেদে সকলো জেগাতে কুকুৰাৰ পোৱালিৰ দাম বেলেগ বেলেগ হৈ থাকে আৰু বৰ্তমান আমাৰ দুলীয়াজনৰ কুকুৰাৰ পোৱালিৰ পাৰ পিচ চলি আছে 50 টকাকৈ। আৰু 50 টকাকৈ যদি আমি 1000 কুকুৰা পোৱালি আনিবলৈ যাওঁ তেন্তে আমাৰ পোৱালিত খৰচ হ'ব প্ৰায় 50,000 টকা। আৰু ঠিক তেনেদৰে আমি যদি এই 1000 কুকুৰা যদি আমি পুহোঁ, তাত আমাৰ দানাৰ কাৰণে আমাৰ খৰচ হ'ব প্ৰায় 60 বেগ দানা আমাৰ খৰচ হ'ব। আৰু 60 বেগ দানাত প্ৰায় মই এবেগ দানাত প্ৰায় 2000 টকাকৈ ধৰি লৈছোঁ, কাৰণ দানাৰ দামটো প্ৰায় উঠা নমা কৰি থাকে। প্ৰায় 2000 টকা কমতে থাকে, কেতিয়াবাহে প্ৰায় 2000 টকাতকৈ 50 টকামান বাঢ়ি যায়। তথাপিতো মই 2000 টকাই ধৰি লৈছোঁ। আমি যদি 2000 টকাকৈ যদি আমি 60 বেগ দানা কিনিবলৈ যাওঁ 1000 কুকুৰাৰ কাৰণে, তেন্তে আমাৰ দানাত খৰচ হ'ব প্ৰায় 1,20,000 টকা। আৰু ইয়াৰ উপৰি আমাৰ অন্যান্য কিছুমান খৰচ আছে। সেই খৰচবিলাকক হৈছে ভেকচিনেশ্যনে হওক বা দৰৱেই হওক, আমি কাৰণ ভিটামিন খুৱাই থাকিব লাগিব কুকুৰাবিলাকক মাজে সময়ে। আৰু অন্যান্যও কিছুমান আছে, ধৰি লওক গাড়ী ভাড়াই হওক বা লাইটৰ বাল্বেই হওক, এনেকুৱা সৰু সুৰা কিছুমান খৰচ ওলাই থাকিব। এইবিলাকত মই প্ৰায় ধৰি লৈছোঁ 5,000 টকা। আৰু এতিয়া আমি চাবলৈ গ'লে আমাৰ পোৱালি দানা আৰু অন্যান্য আমাৰ যিবিলাক খৰচ আছে, এই খৰচ সকলোবিলাক মিলাই আমাৰ টোটেল খৰচ হৈছে 1,75,000 টকা। আৰু ইয়াৰ পিছত যেতিয়া আমি পোৱালিবিলাক বৰ্ডিং কৰিম, যেতিয়া আমি পোৱালিবিলাক অৰ্থাৎ হিট দি থ'ম, তেতিয়াও আমাৰ কিছুমান পোৱালি মৰা দেখা যায় সাধাৰণতে। আৰু সাধাৰণতে ইয়াত প্ৰব্লেমটো হৈছে কি, পোৱালি বেছি হোৱাৰ কাৰণে ইটো পোৱালিৰ ওপৰত সিটো পোৱালি কেতিয়াবা উঠি দিয়ে, সৰু সুৰা প্ৰব্লেম কিছুমান থাকে। মই 1000 পোৱালিৰ পৰা প্ৰায় 50টা পোৱালি মৰিলে বুলি ধৰি লৈছোঁ। আমাৰ তেতিয়াও প্ৰায় 950টা পোৱালি আমাৰ থাকিব আমাৰ ফাৰ্মখনত। আৰু আমাৰ এই পোৱালিখিনি যেতিয়া ডাঙৰ হ'ব, সকলো কুকুৰাই ওজন 1 কেজি নহয়, কিছুমানৰ 800 গ্ৰাম হয়। কাৰণ কি হয়, জাকত যেতিয়া আমি কুকুৰা পুহিবলৈ যাওঁ, তেতিয়া কি হয়, 100টাৰ ভিতৰত 5টামান কুকুৰা কেতিয়াবা কি হয় খাবলৈ অকণমান নোপোৱাকৈ থাকে। সেইবাবে মই আপোনালোকক আগতীয়াকৈ কৈ থওঁ যে সকলোবিলাক কুকুৰাৰে 1 কেজি ওজন নহয়, কিছুমানৰ 800 গ্ৰামো থাকিব, কিছুমান 900 গ্ৰামো থাকিব। আৰু দুই এটা কেতিয়াবা কি হয় 1 কেজিতকৈ বেছিও যায়, 1.2 কেজিও হৈ যায়। সেইবাবে মই ধৰি লৈছোঁ 950টা কুকুৰাত মই ধৰি লৈছোঁ আপোনালোকৰ প্ৰায় 850 কেজি কুকুৰা ওলালে বুলি মই ধৰি লৈছোঁ। কুকুৰা ওজন টোটেল হ'ল 850 কেজি মই ধৰি লৈছোঁ। আৰু এইখিনিতে আৰু এটা কথা কওঁ যে আমাৰ যোনখন থলুৱা লোকেল কুকুৰাৰ বজাৰখন আমাৰ অসমৰ যথেষ্ট ভাল। কাৰণ আপোনালোক সকলোৱে জানে আমাৰ অসমৰ সকলো জেগাতে ভাল, অসমৰ যোনখন থলুৱা লোকেল বজাৰ মানে লোকেল কুকুৰাৰ বজাৰ। আমাৰ লোকেল কুকুৰাৰ দামটো পাইকাৰী যদি আমি পাৰ কুকুৰাত যদি আমি 300 টকাকৈ ধৰোঁ, কাৰণ বৰ্তমান 300 টকা চলি আছে আমাৰ ইয়াত। এইটো ঠাই ভেদে বেলেগ বেলেগ হয়, কিন্তু 300 টকাতকৈ তলত নাযায় লোকেল কুকুৰাৰ দামটো। 300 টকাতকৈ বাঢ়িব, কিন্তু কমি কেতিয়াও নাযায়। আমি যদি 850 কেজি কুকুৰা যদি পাৰ কেজিত যদি 300 টকাকৈ বিক্ৰী কৰোঁ, তেন্তে আমাৰ টোটেল ওলাব কুকুৰা বিক্ৰী কৰি ওলাব প্ৰায় 2,55,000 টকা আমাৰ কুকুৰা বিক্ৰী কৰি ওলাব। আৰু আমি অথনিয়ে মই আপোনালোকক কৈছিলোঁ যে আমাৰ টোটেল খৰচ হৈছিলে 1,75,000 টকা। 1,75,000 টকাৰ পৰা যদি আমি 2,55,000 টকা যদি আমি মাইনাছ কৰি দিওঁ, তেতিয়া আমাৰ হাতত প্ৰায় 80,000 টকাৰ প্ৰায় হাতত থাকিব। অৰ্থাৎ 80,000 টকা হৈছে আমাৰ লাভ। লোকেল কুকুৰা পুহি হোৱাৰ লাভটো হৈছে প্ৰায় 80,000 টকা। মই কথাখিনি আপোনালোকক অতি সহজভাৱে, অতি সাধাৰণভাৱে, থুলমূলভাৱে আপোনালোকক বুজাই দিলোঁ যে আমাৰ 1000 কুকুৰা পুহিলে আমাৰ কিমান টকা লাভ হয়। যদি আপোনালোকে ভিডিঅ'টোত আপোনালোকে বুজি পাওঁতে যদি কিবা অসুবিধা আছে, তেন্তে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কৰিবলৈ নাপাহৰিব, যদি বেয়া লাগে তেতিয়া ডিছলাইক কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।